তোক যে মই এবাৰ বিহু বুলি কিবা এটা খুজিছিলোঁ তই কেলে দিবি পইচা নাই সেইটো হৈ আছে নাই পইচা নাই তোৰ হা তই বাৰু শিকটিকে ল'ব দিছোঁহে সেইদিনাখনি আহিছ তোক মই কেলে সিপাৰ চেণ্ডেলযোৰ কিনি দিয়া নাছিলোঁ 200 টকা দি তোক যে মই 480 টকা দি জাম্পাৰটো কিনি দিছিলোঁ যে তই যে মোৰ জাম্পাৰটো কিনি দিলি বুলি এতিয়া বিহুত একো নিদিলে হ'ল পইচা নাই দৰমহা পালি নাই টেকেলি ভাঙিলে দিম দে পালি নাই সেইখন নহয় তই 220 টকা এনে খোৱা নাই তোৰ মই 200 টকা কি দিছিলি তই মোক কি 200 টকা দিছিলোঁ তই ক'লি যে মই 200 টকা দিছিলোঁ 220 টকা চাওমিন খুৱাইছোঁ তোক মই 200 টকা দি সিবাৰ চেণ্ডেলযোৰ কিনি দি থৈ গৈছোঁ তই এবাৰ মোক নিয়মতে বিহু বুলি দিব লাগে কিবা এটা নাই মই ভাগিনজনী আহিছে ভাগিনজনীকো একো দিলে তই কেতিয়াৰ পৰা ইমান চিকটি ভাগিনক আজি 5 টকীয়া 5 টকীয়া কেক আনি খুৱাইছোঁ 5 টকীয়া কেক আনি খুৱাইছে তই 5 টকীয়া কেক আনি তই 50 টকীয়া কেক এপিচ আনি খুৱাব লাগিছিলে ইমান চিকটি নে পৰহিদিনাখন সি পিংগলছ আনি দিছোঁ 115 টকা দিবি নি এবাৰ কাইলৈ যামগৈ নহয় 200 টকা এটা দিবি বাটত কিবা এটা নাই নহয় পইচা অহা মাহত বহাগ বিহুত দিম বহাগ গ'লে বহুত দিন আছে নহ'ব দেই কি চাহ বনাইছে এইবোৰ বুঢ়ীমাই বনাই দিয়া চাহ আৰু একে ধুনীয়া নাপাওঁ গৰমুত কণ খা গৰমত খাবলৈ দিছোঁ গৰমুত খাব দিছোঁ খা দৌ কিমান অকণমান ধৰিছা পাপে আছে তহঁতক পাপে নিছে কোনে দিব ভালকৈ চাহ অকণ বনাই আনিব পৰা নাই আশীৰ্বাদ দিব পৰা নাই লোকৰ মতাকেইটা আহিলে ভালকৈ চাহ অকণ বনাই খাব জানো লোকৰ মতা আকৌ সেইটো মতাটোক খুৱামেই আকৌ চাই নাথাকোঁ পাকঘৰত কি কণ দিবালি শুনি থাকোঁ মই কি কাজিয়া লাগিছে শুনি থাকোঁ আকৌ লোকৰ কাজিয়াবোৰ শুনি ইমান ভাল লাগে আমাৰ ঘৰতো কাজিয়া লাগিলে চাগে মানুহে শুনি থাকে তেনেকৈ শুনিব তো আকৌ ওচৰত লোকেল সাংবাদিক থাকে বুলি নাজানো জানো সাংবাদিকে পূৰা শুনে তাৰপৰা আকৌ সংবাদ বিলাই ফুৰে নহয় এখন গাঁৱৰ সমাজত এইবিলাক আছে আমাৰ চহৰৰ সমাজতে আছে আৰু বিলাব তাই যাবিগৈ নহয় মোক কিবা দিছোঁ এই যে তই কালি যে সেই সিহঁতৰ ঘৰ ল'ৰাটোৰ পৰা যে পইচা লৈ আহিছিলি মনে মনে মই দেখিছিলোঁ নহয় নাই লোৱা ফোন নাম্বাৰ লৈছিলি এতিয়া মতা পৰা মানে ফোনত এই পইচা খাবি তোকো দিম দে ভাগটো ল'ৰাটোৱে জানিব লাগিছোঁ মই চব জানো মই ল'ৰাটোৱে নাম্বাৰটো বিচাৰি থাকে মোক তাৰ নাম্বাৰটো বিচাৰি থাকে মই কালি দি দিলোঁ আৰু উপায় নাপায় এতিয়া পইচা খুজি খাব লাগিব বছৰক বিহুটোত আহিছোঁ মই ছোৱালীজনী কিবা এটা দিব লাগে নালাগে পইচাই নাই ল'ৰাটোৰ পৰা পইচা পালেহে তাৰপৰা আনা সেই নগেনৰ ঘৰ পুতেকৰ পৰা আনো খগেনৰ ঘৰ পুতেকৰ পৰা আনো তাৰপৰা আনো মুঠতে পইচা আনি এতিয়া মোৰ চবৰে লগতে ডিভ'ৰ্চ হৈ আছে ডিভ'ৰ্চ মই নাজানো মোক ডিভ'ৰ্চ এইবিলাক কথা নাই যেতিয়া ঠাণ্ডা বতৰত জেকেট এটা লাগে ছোৱালীজনীক চুট এযোৰ লাগে চব আনি দিয়ে পইচাই নাই যাবা না খগেনৰ পুতেকৰ পৰা আনগে যা সেইটো পানী আছিলি ন যা আনগে যা কালি লগ পাম নতুনকৈ আৰম্ভ হৈছেহে বাকীকেইটাক ডিভ'ৰ্চ দি থৈছোঁ কালি লগ পাম ইমান মায়ে বিয়া হ'বলৈ কৈ থাকে তই যে বিয়া হ'লে পইচা খাব নোৱাৰিবি সেইটো কাৰণেতো লোকৰ মতাবোৰ লগ কৰি পোৱা হাৰামি লগ কৰি থাকোঁ ঠেকটেচি মাৰিব লাগে তই কি জানিবি লোকৰ মতা লগ কৰা মেচটো কিমান ভাল লাগে সেইকাৰণে লগ কৰি থাকোঁ বিয়া হ'ম আৰু বিয়া হ'ম পইচা কেইটামান খাই লওঁ আৰু কালি তই সেইটো কৈ আছিলি গুগল পে' নে জি পে' নে কি কয় যে সেইটো কৰি পইচা দিবলৈ কোৱা নাছিলি কৈছিলি নাই দিয়াই নাই তোৰ কথা নাজানিবলৈ আহিছে দিয়াই নাই নহয় যাচোন যা মই ফোনটো আনকৈ তালৈ ফোন এটা কৰোঁ যা ফোনটো আনকৈ যাচোন ফোন এটা কৰোঁ পইচাটো খোজোঁ যা পিছত কৰিবি তই ফোন তোকো দিব পাৰিম যা ফোনটো আনকৈ যা খগেনে পুতেকলৈ ফোন এটা কৰোঁ যা পুতেকৰ পৰা 500 টকা দিবি মোক ফোনটো আনকৈ যা খগেনে পুতেকলৈ ফোন এটা কৰোঁ এইবোৰ পিঠা বনাইছে এইবোৰ পিঠা বনাই আনিছে আকৌ পিঠা নিসিজিলে ভিতৰটো মতা চিন্তা কৰি আছিলোঁ খগেনে পুতেকৰ চিন্তা কৰি আছিলোঁ খগেনে পুতেকৰ এইবোৰ পিঠা বনাই আনিছে তই ফোনটো আনকৈ যা খগেনে পুতেকলৈ ফোন এটা কৰি পিনি পইচাটো খোজোঁ 500 টকা দিলে আপোনালোকে দেখিছে ৰাইজ আমাৰ এইজনী 1 নম্বৰ পইচা খোৱা ছোৱালী দেই 1 নম্বৰ পইচা খাই এইবোৰ পইচা খাই ইমান ভাল লাগে তাই বিয়া সন্ধিয়া ঘৰত ঢেৰ কথা আছে এইবোৰ পিঠা বনাই আনিছে দেখিছে এইবোৰ সিজাই নাই দেখিছেনে আপোনালোকে এই আছো সিজাই বাই বাই আজিলৈ